নমস্কাৰ সকলোকে স্বাগতম জনাইছো। অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাৰ খবৰটো পাই সঁচাকৈ বহুত দুখ লাগিল। আৰু যিসকলে ডিম্পু বৰুৱাৰ ভিডিঅ' চাই নিশ্চয় গমেই পায় যে ডিম্পু বৰুৱাই পূজাৰ ব্লগছ ভিডিঅ' বনাবৰ বাবে কলিকতালৈ গৈছিল। আৰু কলিকতাৰ পৰা ঘৰলৈ আহি থকা অৱস্থাতে শিলিগুৰিত সংঘটিত হৈছিল এই বাইক দুৰ্ঘটনাটো। দুৰ্ঘটনাটোৰ ফলত ডিম্পু বৰুৱাই বাইকৰ পৰা বাগৰি পৰে আৰু তাৰ ফলত ডিম্পু বৰুৱাৰ হাত এখন ভাঙি যায়। সঁচাকৈ জনপ্ৰিয় ইউটিউবাৰগৰাকীৰ এনে দুৰ্ঘটনা সঁচাকৈ দুখজনক। আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে ডিম্পু বৰুৱাই অতি সোনকালে সুস্থ হৈ উঠে আৰু আগৰ দৰে আমাক ভিডিঅ'সমূহ দিব পাৰে। আৰু বন্ধুসকল, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু যদিহে এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।